নমস্কাৰ সকলোলৈকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি বোলে পাঁচবেলা টাইমত মানুহজনৰ আকৌ মেগী খাবলৈ মন গ'ল মোক আকৌ মেগী বনাব কৈছে মোৰ মেগী বনাবলৈ অলপো মন নাই কাৰণ মই মেগী খাই বেয়া পাওঁ কিন্তু এতিয়া বনাবই লাগিব যিহেতু খাবলৈ মন গৈছে আৰু মই কৈ আছিলোঁ যে মোৰ চুলিখিনি আপোনালোকে ইগন'ৰ মাৰিব মানে দাং খাই আছে ধুই মেলি মই তেল লগোৱা নাই আৰু এইফালে দেখিছেনে মই আলুটো অলপ ফ্ৰাই কৰি ল'লোঁ তাৰপাছতে মই মেগীটো দি দিলোঁ আৰু মেগী বনোৱা ভিডিঅ'টো মই কিমান দিম আপোনালোকৰ আগতে দিছোঁ হয়তো যিসকলে চাইছে গম পাইছেই আৰু ভিডিঅ'টোৰ মাজতে মই এটা কথা কওঁ মোৰ ভিডিঅ'বোৰত প্ৰায় দুই এজনে কমেণ্ট কৰে যে তুমি নাকে উচ্চাৰণ কৰি কিয় কথাবোৰ কোৱা আৰু তোমাৰ মুখত কি কথা নুফুটে নেকি আৰু মোৰ মাতটো বোলে বহুত বেছি টেকটেকীয়া কাণত ধৰে আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে যে মোৰ সৰুৰে পৰা মাতটো নাকে উচ্চাৰণ কৰি কোৱা লিখিয়াই হয় মানে মই নাভাবোঁ যে নাকে উচ্চাৰণ কৰিছোঁ বুলি কিন্তু মানুহে কয় যে তুমি নাকে উচ্চাৰণ কৰি কথাবোৰ কৈছা আৰু কিছুমানে কয় যে এইটো শব্দ তোমাৰ মুখত নাই ফুটা এনেকৈ কয় কিন্তু মই মোৰ ফালৰ পৰা মই শব্দটো পুৰা স্পষ্টকৈ কওঁ কিন্তু যিসকলে মানে শুনি থাকে মোৰ কথাবোৰ সেইসকলে মানে ভাবে কি মই স্পষ্টকৈ কোৱা নাই মোৰ মানে জিভাখনতে তেনেকুৱা হৈ যায় কি কৰিব এতিয়া যিবোৰ বস্তু আগৰ পৰা হৈ আহে সেই বস্তুটো জানো মই হঠাতে সলনি কৰি দিব পাৰোঁ নোৱাৰোঁ নহয় তেও আপোনালোকৰ কাৰণে মই চেষ্টা কৰি যাম আৰু যিহেতু মই মেগী নাখাওঁ কৈছিলোঁ সেইটো কাৰণে মানুহজনে আকৌ মোৰ কাৰণে চাটপাতা চানা বনাবৰ কাৰণে এইবোৰ মিমি চিপছ কিবা কিবি আনি দিলে আৰু আজি মই তিয়ঁহো দি দিছোঁ চানাৰ লগত যে এতিয়া মই টেষ্ট কৰিছোঁ বহুত বেছি ধুনীয়া লাগিলে খাই আৰু মই চাটপাতা চানা বনাই খালোঁ যদিও মানুহজনৰ পৰা মেগী অকণমানো ভাগ ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বাই